হেল্ল' বা অভি, মোৰ ভালপোৱাত তুমি কি কমি পাইছা? নাজানো মই একো। কি নাজানো হা? মই তোমাক কি কমি দিছিলোঁ? যি কৈছিলা তাকেই শুনিছোঁ, যি কৰিব দিছা সেইটোৱে কৰিছিলোঁ, কিন্তু তুমি মোৰ লগত এনেকুৱা কিয় কৰিলা? যি হ'ব ভাবি থাকা, একো নকওঁ। কি একো নকওঁ হা? মোৰ ভালপোৱাৰ লগত কিয় খেলিলা? কোৱা মোক, কিয়? শুনা দিয়া, মই তোমাৰ লগত থাকি সুখী নহয়, চ' মই তোমাৰ লগত থাকিব নোৱাৰিম। তুমি ভালদৰে ক'ব পাৰি আছা, কিন্তু মোৰ মনত কেনেকুৱা লাগি আছে তুমি অনুভৱো কৰিব নোৱাৰিবা। মই নাক ভাল পাওঁ আৰু মই তাইৰ লগত থাকিম, চ' প্লিজ মোক তুমি কল মেছেজ কোনো ধৰণৰ কণ্টেক্ট নকৰিবা। ঠিক আছে হ'ব, এদিন তুমি বুজিবা অভি, সঁচা ভালপোৱা লগত নাথাকিলে কি হয় আৰু এটা এটা দিন কেনেকৈ পাৰ হয় গম পাবা। তুমি মোক শিকাব নালাগে, মই জানো কি কৰিব লাগে কি নালাগে। আৰু শুনা, আজিৰ পৰা আমাৰ ব্ৰেকআপ। তোমাৰ ফেচবুকত থকা মোৰ ফটোবিলাক ডিলিট কৰি দিয়া এতিয়াই। হ'ব কৰিম, কিন্তু কৰাৰ আগত তুমি কথা দিয়া মোক, মোৰ লগত যি কৰিছা কৰিলে আৰু, কিন্তু তাইৰ লগত এনেকুৱা খেল কেতিয়াও নেখেলিবা, কাৰণ সঁচা ভালপোৱা পুতলা খেল নহয়। কাৰোবাৰ জীৱন মৰণৰ লগত খেলাৰ তোমাৰ কোনো অধিকাৰ নাই অভি, কোনো অধিকাৰ নাই। গুড বাই।